আৰু এইখন হৈছে অৰুণাচলৰ ডাৰলং ভিলেজ আৰু এইফালে গাঁওখন আছে ডাৰলং গাঁওখন অৰুণাচলত ঘূৰি আছে আমি বহুত ভাল লাগিছে সব হেলথ ডিপাৰ্টমেণ্টৰে মানুহ ইয়াৰ ৰেডিঅ'লজিষ্ট আছে টেকনিচিয়ান আছে ডক্টৰ আছে নাৰ্ছ আছে চব আছে স্বাগতম জনাইছোঁ মই চান্দুত আছে মোৰ আন এটা ভিডিঅ'ৰ সৈতে মোৰ চেনেল ৰামধেনুলৈ আজি পিকনিকলৈ যাব লাগিছোঁ কিন্তু কোন জেগালৈ যাম এতিয়া নকওঁ আপোনালোকে দেখা পাবই আৰু আমাৰ হস্পিটেলৰ ষ্টাফৰ লগত যাম কিন্তু আমি প্ৰীতম আৰু মই বেলেগে যাম আৰু সেই পিকনিকৰ সম্পূৰ্ণ দৃশ্য আপোনালোকক দেখুৱাম প্ৰথমৰ পৰা শেষলৈকে চাব আৰু শেষত ভিডিঅ'টো যদি ভাল পায় তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এয়া যিহেতু বহুত দিনৰ মূৰত যাম আৰু অকলে যাম গতিকে গুগল মেপ চাই যাব লাগিব গুগল মেপখন উলিয়াই লৈছোঁ আমাৰ ঘৰৰ পৰা 32 কিলোমিটাৰ 48 মিনিট লাগিব এইখন চাই আমি এতিয়া যাম প্ৰীতম খাৰগৰীয়া ঘৰ পাইছে প্ৰীতম খাৰগৰীয়া নহয় প্ৰীতম ভূঞা ঘৰ পাইছে এইটো প্ৰীতম ওলাইছে এইটো ওলাইছে প্ৰীতম ওলাইছে এইটো Sijusa পালোহি আৰু ইয়াত নামিছোহি নামি পেলাই এখন ব্ৰিজত 20 টকা দি পেলাই নামিছোহি আৰু মোৰ লগত আছে ৰিয়াজুল আহি আছোঁ আৰু তলৰ পৰা দেখাম ইয়াৰ পৰা গোটেই আজি বহুত ভিৰ আছে গোটেই Sijusa আজি পিকনিক পাৰ্টি বহুত ভিৰ হৈছে এয়া সম্পূৰ্ণ Sijusaখন আৰু এইফালে এয়া অৰুণাচল হয় আমি বৰ্তমান অৰুণাচল আছোঁ আৰু এই Sijusa যিটো প্লেচ হয় এইটো অৰুণাচলত পৰে অৰুণাচল ষ্টেটত অৰুণাচল ৰাজ্যত পৰে আৰু আজি বহুত ভিৰ হৈছে আৰু এই যিখন নদী আছে সেই নদীখনত নামিবলৈ যিখন দলঙৰ আমি আহিছোঁ সেইখন 20 টকা দি আহিব লাগে আৰু এইখন হৈছে Sluice Gate যিখন এখন দেখিছে এখন Sluice Gate হয় আৰু সেইখনত যাম আমি আৰু এই ৰিয়াজল আমাৰ ষ্টাফৰ হয় ঘৰ হাজোত হয় আগতে আহিছে নে নাই আজি প্ৰথমে আহিছোঁ এইও প্ৰথম আহিছে মই আগতে আহিছিলোঁ 2007 চনত আহিছিলোঁ আজি এতিয়া প্ৰায় 15 বছৰ হ'ল 15 বছৰ মূৰত আহিছোঁ কিন্তু আগতকৈ অলপ বেলেগ হ'ল ইয়াত সম্পূৰ্ণ বেলেগ হ'ল আগতে ইয়াত নদীত নামি পেলাই মানুহে ৰান্ধিছিলে ইয়াত খাইছিলে কিন্তু এতিয়া সেই ওপৰতে থাকে তললৈ আহিব নিদিয়ে আৰু তললৈ আহিবলৈ হ'লেও 20 টকা দি আহিব লাগে আগতে সম্পূৰ্ণ বেলেগ হ'ল আৰু ভাল লাগিছে আজি আহি পেলাই আমাৰ ষ্টাফৰ অফিচৰ নৱদাক পালোঁ আৰু নৱদাৰ ফেমিলি পালোঁহি আজি কেনেকুৱা লাগিছে প্ৰথম আহিছোঁ কেনেকুৱা লাগিছে আহি পেলাই বহুত ভাল লাগিছে আৰু নৱদাৰ ছোৱালী হয় ন ছোৱালী আৰু ল'ৰা আৰু এয়া ৱাইফ হয় আৰু লগ পাইছোঁহি আৰু এতিয়া আমি Sijusa Sluice Gateখনৰ ওচৰ পালোঁহি Sluice Gateখনৰ এইফালে উঠি আহি পেলাই আমি ইয়াত পালোঁহি আৰু ইয়াৰ ভিতৰলৈ যাব নিদিয়ে ভিতৰলৈ যাবলৈ নিদিয়ে আৰু এই Sluice Gateখন এতিয়া বৰ্তমান পানী নাই আৰু যেতিয়া পানী হয় ইয়াত পূৰা ফুল হৈ যায় Sluice Gateখন বন্ধ কৰি দিয়া হয় আৰু ইয়াত এটা আগতে 2004 চনত এটা ঘটনা ঘটিছিলে তেতিয়া আমাৰ গাঁৱৰ পৰা মানুহবিলাক আহিছিল চাবলৈ পাহাৰৰ পৰা পানী নামি আহিছিলে পাহাৰটোৰ পৰা পানী নামি আহিছিলে আৰু এই Sluice Gateখন ভাঙি দিছিলে পানীয়ে আৰু তেতিয়া গোটেই ইয়াৰ যিবিলাক ওচৰ চুবুৰীয়া অঞ্চল গোটেই বালিৰে পুতি পেলাইছিলে ঘৰ দুৱাৰ চব বালিৰে পুতি পেলাইছিলে এইটো 2003-04 চনৰ মানৰ কথা আছিলে তেতিয়া আমাৰ গাঁৱৰ পৰা মানুহ চাবলৈ আহিছিলে ট্ৰাকত উঠি মানুহ আহিছিলে চাবলৈ আৰু এই Sluice Gateখন তেতিয়া ভাঙি গৈছিলে আৰু এতিয়া সম্পূৰ্ণ আকৌ বনোৱা হৈছে Sluice Gateখন আৰু ইয়াত এতিয়া গোটেই পিকনিক পাৰ্টি এইফালে পূৰা হুলস্থুল হৈ আছে আৰু এইখন হৈছে নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ এটা শিবিৰ হয় Sijusa বন শিবিৰ এলেকা হয় আৰু এইফালে ভিতৰলৈ যাবলৈ নিদিয়ে এইফালে চিকিউৰিটি আছে সম্পূৰ্ণ পৰিৱেশটো আৰু আমি এইফালে পিকনিকৰ গাড়ী আমাৰ এইফালে আছে এইফালে আমি খাইছোঁ আৰু এতিয়া এখন Sluice Gateৰ ওপৰত আমি আহি আছিলোঁ আৰু এতিয়া ঘূৰি গৈছোঁ ৰিজাৰ্ভখনৰ পৰা এই দীপাংকৰ চব লগ পাইছে আমি
আমি প্ৰীতমে মই অকলে আহিলোঁ, নৱদাহঁতে বাছত আহিছে, চৰি নৱদা নহয়, দীপাংকৰ দা পবিত্ৰ দা বাছত আহিছে আৰু লগ পাইছেহি। আৰু গোটেই গ্ৰুপটো এইফালে আছে, ইয়াত আছে সিজুচা পাকি কেচাং ডিষ্ট্ৰিক্টলৈ যোৱা এখন গেটখন। আৰু এতিয়া আমি এইফালে এই কেচাং ডিষ্ট্ৰিক্টলৈ পাকি কেচাং ডিষ্ট্ৰিক্টলৈ আমি সোমাই যাম। লগত থাকিব আমাৰ দীপাংকৰ দা আৰু মই স্কুটি লৈ যাম, এইফালে সোমাই যাম। যিমান দূৰ পাৰোঁ আমি যাম এতিয়া এইফালে। দীপাংকৰ দা মই আহি আছোঁ, এই অৰুণাচল, বৰ্তমান অৰুণাচলত ঘূৰি আছোঁ আমি। বহুত ভাল লাগিছে। পিকনিক খাবলৈ আহি চিজুচালৈ আহি আমি স্কুটি লৈ বৰ্তমান অৰুণাচল প্ৰদেশত আমি অসমৰ পৰা আহি কাইলৈ পৰা আকৌ ডিউটি। আজি অৰুণাচলত আৰু এইখন হৈছে অৰুণাচলৰ দাৰ্লং ভিলেজ। আৰু এইফালে গাঁওখন আছে, দাৰ্লং গাঁওখন খুব ধুনীয়া গাঁও। আৰু আমি এতিয়া সেইফালে যাম দাৰ্লং ভিলেজলৈ। এইফালে কাৰচিনমাৰ আছে, এইফালে গাঁওখন আছে। এয়া গোটেই সিজুচা হয়, এয়া সিজুচা আমি আমাৰ পিকনিক প্লেচটো আগত আছে। আৰু এয়া চাইডে চাইডে সেই নদীখন, এখন কামেং নদী হয়, অৰুণাচলৰ কামেং নদী হয়। আৰু এয়া বৰ্তমান অৰুণাচলৰ ভিতৰত এয়া আমি আহি পেলাই দীপাংকৰ দা আৰু মই স্কুটি লৈ পেলাই আহি অৰুণাচল সোমালোহি। এইটো অৰুণাচলৰ ইষ্ট কামেং পাকি কামেং ডিষ্ট্ৰিক্ট বুলি কয়, পাকি কামেং ডিষ্ট্ৰিক্ট হয়। আৰু এইফালে গাৰ্লং ভিলেজ, দাৰ্লং ভিলেজ হয়। আৰু এইফালে সেয়া যাব পাৰি, কিন্তু আমি নাযাওঁ, কাৰণ কি পাই নাজানো বাৰু। এই বহুত দূৰ আহিলোঁ সোমাই এইফালে সিজুচাৰ পৰা। আৰু এইফালে এয়া পাহাৰ হয়। আৰু যাম, আকৌ ঘূৰি যাম, ইয়াৰ পৰাই ঘূৰিছোঁ। প্ৰায় কিমানমান আহিলোঁ আমি? 10 কিলোমিটাৰমান আহিলোঁ আমি সিজুচা সেই গেটৰ পৰা। আৰু এতিয়া ঘূৰি যাম ইয়াৰ পৰা। ৰাস্তাও খুব ভাল নহয় এইফালে। অৰুণাচল প্ৰদেশৰ যি পাকি কেচাং ডিষ্ট্ৰিক্ট আছিলে আৰু দাৰ্লং ভিলেজ হয়, ইয়াত আহি এখন আমি লোহাৰ দলং পাইছোঁ এইখন। আৰু এইফালে এখন নদী হয়, নদীখন বৰ্তমান শুকাই আছে, পানী নাই। আৰু এইফালে সেয়া সিজুচা হয়, সিজুচা পাহাৰ পিকনিক প্লেচ হয়। আৰু এইফালৰ পৰা আমি আহিলোগৈ এতিয়া ঘূৰি। আৰু এখন লোহাৰ দলং হয়, বহুত আগৰ পুৰণি, কিমান দিনৰ পুৰণি নাজানো, কিন্তু ইয়াত লিখা আছে 8 টন কেপাচিটি ইয়াত যাব পাৰে, তাতকৈ ওপৰ হয়তো গ'লে ভাগি যাব পাৰে। আৰু খুব ধুনীয়া ঠাণ্ডা লাগি গৈছে আহি পেলাই এইখনে। আৰু ইয়াত যেতিয়া বাৰিষা হ'ব পানী চাগে ফুল হৈ যায়, কিন্তু এতিয়া পূৰা শুকান, পূৰা শিল ওলাই আছে। আৰু এতিয়া আমি আকৌ এইফালে ঘূৰি যাম, আমাৰ পিকনিকৰ জেগালৈ যাম। আৰু প্ৰায় 2 কিলোমিটাৰমান গ'লে আমি গেটখন পাৰ হ'ম। আৰু এয়া আমাৰ LGP গেং, এয়া ৰেডিঅ'লজি ডিপাৰ্টমেণ্ট, এয়া মাইক্ৰ'বায়'লজি ডিপাৰ্টমেণ্ট। আৰু এয়া আমাৰ চিনি পাব ৰিলছ মেন অনুৰাগ কাশ্যপ। আৰু এয়া আমাৰ বিজল ভূঞা, এয়া আমাৰ নামটো পাহৰি গৈছোঁ, এয়া নীলাদ্ৰি। আৰু এয়া প্ৰতিম নতুনকৈ জইন কৰিছে। গোটেইটো গেং অফ LGBRMH। আৰু চবৰে আজি হাঁহি ওলাই আছে, ওলাবই আৰু পিকনিকৰ দিন। আৰু কাইলৈ পৰা আকৌ ডিউটি, আজি অলপ ফূৰ্তি কৰি লৈছে আৰু। চাওঁ কবিতা নেকি? কবিতা দেখোন, এইবোৰ ধৰিবই পৰা নাই, কবিতা মাৰি নাই। এই বেলেগ নেকি? সঁচাই ধৰিব পৰা নাই, সঁচাই কৈছ, ৰূপেই বেলেগ। আৰু নচা নাই যে। আৰু এয়া আমাৰ মাজত এয়া সুন্দৰী যুৱতী। পিকনিক বুলি ক'লে সুন্দৰী আৰু কি আছিলে, দন্তীয়াখৰ দুটা আছিলে, সুন্দৰী আৰু খুৰা, দুটা বস্তু লাগিবই। এয়া আমাৰ সুন্দৰী, এই LGB সুন্দৰী। আৰু এয়া সুন্দৰা, আৰু এইফালে এয়া আমাৰ নৱদা, নৱদা নহয়, হেৰি আছিলে মণ্টু দা। এয়া মণ্টু দা ছোৱালী। এয়া LGBত বোলে দেখা পাবই একদম। কিন্তু এটা দুখৰ কথা, বিয়া পতা, সেইটোৱে দুখৰ কথা। দীপাংকৰ দা চাওক, এয়া দীপাংকৰ দা LGBৰ মেইন টেকনিচিয়ান। এয়া ভাজি। আৰু যিসকল অহা নাই তেওঁলোকে মাছৰ পিচ 600 টকা। আৰু এয়া তালুকদাৰ চাওক, দেখাই দিয়ক মুখখন, নমস্কাৰ। এয়া দেখিছে। আৰু আমাৰ পিকনিক পাৰ্টিৰ গাটো এতিয়া লাহে লাহে ৰিমঝিম কৰিব আৰম্ভ কৰিছে। আৰু নৃত্য অবিহনে যেন পিকনিক সম্পূৰ্ণ নহয়। আৰু এয়া নৃত্য আৰম্ভ হৈছে লাহে লাহে, আৰু পিছলৈ আৰু আৰম্ভ হ'ব।
এয়া মাত্ৰ আৰম্ভণিহে। আৰু এয়া অনুৰাগৰ থালৰ ভাতৰ থাল এখন এয়া খাই আছে। মটৰ লাগিলে আছে দেই। কৰি আৰু এই খাবলৈ বহিলোঁ আৰু ভাতৰ পদত। এয়া অনুৰাগ ৰখিবই পৰা নাই, তাৰ আজি গা 7খন হৈ আছে, একদম ৰ'ব পৰা নাই। আৰু কিছুদিনৰ পাছত ফূৰ্তিটো কৰিব, বিয়া পাতিব আৰু অহা বছৰৰ পৰা এইটো ফূৰ্তি কৰিব আৰু এইবাৰে কৰি লৈছে আৰু ন। এয়া আৰু এয়া লাষ্ট দেখুৱালে এওঁ বিয়া পতা নাই, এই বিয়া পাতিলে চবেই খাব আৰু এইটো ফূৰ্তি কৰিব চব অবিবাহিত। এয়া ধৰোঁ আৰু হা ভয় নকৰিবা। ইয়াৰ পেট বেয়া হ'লেও কোনো ইয়াৰ মাংস খাই পেট বেয়া হ'লেও কথা চব হেল্থ ডিপাৰ্টমেণ্টৰ মানুহ, চব হেল্থ ডিপাৰ্টমেণ্টৰে মানুহ। ইয়াৰ ৰেডিঅ'লজিষ্ট আছে, টেকনিচিয়ান আছে, ডক্টৰ আছে, নাৰ্ছ আছে, চব আছে। ইয়াৰ মাংস যিমান পাৰে খালেও অপকাৰ নকৰে, পেটৰ অপকাৰ নকৰে, যিমান পাৰে মন খুলি খাব পাৰে। আৰু এইখনেই হৈছে সিজুচা। আৰু ইয়াতে আমি নতুন বছৰৰ আৰম্ভণিতে সকলোৱে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ভেদাভেদ পাহৰি আমি নতুন বছৰটো এনেদৰে আদৰিছোঁ। আশা কৰোঁ বছৰটো যাতে সকলোৰে ভাল হওক, সকলোৰে সুখৰ হওক। আহিলোঁ কাৰণ 4টা বজাৰ আগত SOP দিয়া আছে, বহুত SOP মানি আহিলোঁ। আৰু এই চৰকাৰে যি SOP দিছে SOPবিলাক মানিব লাগে। এইবিলাক জেগাবিলাক চাফা কৰি আহিব লাগে, চাফা কৰি আহিছোঁ। আৰু যিবিলাক মদ ভাং খাবলৈ মানা কৰিছে সেইবিলাক খাব নালাগে, ভাল নিয়ম উলিয়াইছে। আৰু আমিতো নাখাওঁ বাৰু, এইটো আৰু সঁচা কথা, এইটো মানুহে বিশ্বাস নকৰিলেও ভগৱানে বিশ্বাস কৰিব। আৰু এতিয়া সামৰিবলৈ আহিলোঁ এই বছৰ, নতুন বছৰ 2023 চনৰ বিশেষ সামৰি আহিলোঁ। আকৌ অহা বছৰ ওলাম। হেপী নিউ ইয়েৰ ওৱান্স এগেইন। আৰু মাঘৰ বিহু শুভেচ্ছা থাকিল, মাঘৰ বিহু শুভেচ্ছা থাকিল। মাঘৰ বিহু শুভেচ্ছা থাকিল আপোনালোকক। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। আৰু সিজুচালৈ আপোনালোকো আহিব, বহুত ধুনীয়া জেগা। মই 16 বছৰৰ পিছত 16 বছৰ পিছত আহিছোঁ। আৰু আপোনালোকো আহিব। আৰু ব্লগটো ইমানটা সামৰণি কৰিছোঁ, ধন্যবাদ।